ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰূপতত্ত্ব সম্পৰ্কীয় তৃতীয় তথা অন্তিমটো আলোচনা আগবঢ়াবলৈ লৈছোঁ। দ্বিতীয় খণ্ডত বিভক্তিলৈকে আলোচনা কৰা হৈছিল আৰু আজি অন্তিম তথা তৃতীয় খণ্ডত ৰূপতত্ত্বৰ আলোচনাৰ বৈয়াকৰণিক দিশসমূহৰ বিশ্লেষণ কৰিবলৈ আগবঢ়া হৈছে। ৰূপতত্ত্ব আলোচনাৰ বৈয়াকৰণিক শ্ৰেণী বুলিলে বচন, লিংগ, পুৰুষ, কাৰক, কাল, ভাৱ আদি বিষয়সমূহক বুজা যায়। এই বিষয়সমূহ অৱশ্যে সকলো ভাষাতে ব্যাকৰণগত নহয়। বচন নাম্বাৰ। পৃথিৱীৰ প্ৰায়বোৰ ভাষাতে বচন দুটা, একবচন আৰু বহুবচন। একবচনে এটাক বুজায়, বহুবচনে এক বা একাধিক সংখ্যা বুজায়। সংস্কৃত আৰু গ্ৰীক ভাষাতহে তিনিটা বচন পোৱা যায়, একবচন, দ্বিবচন আৰু বহুবচন। কিছুমান ভাষাত বচন ব্যাকৰণগত হ'লেও কিছুমান ভাষাত বচন ব্যাকৰণগত বিষয় নহয়, অৰ্থাৎ কৰ্তাৰ বচন পৰিৱৰ্তন হ'লেও ক্ৰিয়াপদৰ বচন সলনি নহয়। কিন্তু সংস্কৃত ভাষাত বচন ব্যাকৰণগত বিষয়। এই ভাষাত বিশেষ্য পদবোৰৰ লগত তিনিটা বচনত বিভক্তি যোগ কৰাটো অপৰিহাৰ্য, যেনে গজ একবচন, গজৌ দ্বিবচন, গজা বহুবচন। সংস্কৃত আৰু হিন্দী ভাষাত কৰ্তা পৰিৱৰ্তন হোৱাৰ লগে লগে ক্ৰিয়াৰ ওপৰো পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে বাক্য আগবঢ়োৱা হৈছে। সংস্কৃত ভাষাত নৰহ খাদতি মানুহে খায়, নৰোহ খাদত মানুহজনে খায়, নৰাহ খাদন্তি মানুহবোৰে খায়। ইয়াত কৰ্তা সলনি হোৱাৰ লগে লগে ক্ৰিয়াৰ ওপৰো সলনি হৈছে। কিন্তু অসমীয়া ভাষাত বচন ব্যাকৰণগত নহয়, কৰ্তাৰ লগত বহুবচনৰ প্ৰত্যয় যোগ কৰি বহুবচন কৰা হয়, ক্ৰিয়াৰ কোনো পৰিৱৰ্তন নহয়, যেনে মই খাওঁ, আমি খাওঁ ইত্যাদি। অসমীয়া ভাষাত বিভিন্ন প্ৰকৃতি বস্তু বুজাবলৈ বিশেষ্য শব্দৰ পিছত ভিন ভিন নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ কৰি একবচন বুজোৱা হয়, যেনে ল'ৰাটো, মানুহজন, নদীখন, কিতাপখন, বাঁহছটা ইত্যাদি। অসমীয়া ভাষাত বচন নিৰপেক্ষ ৰূপ এটাও পোৱা যায়, যেনে মানুহ আহিছে, ল'ৰাই পঢ়ে ইত্যাদি। ইয়াত ল'ৰাই, মানুহে আদি বিশেষ্য পদবোৰে একাধিক অৰ্থ প্ৰকাশ কৰিছে। তদুপৰি কিছু, কিছুমান, বহু, বহুতো, ঢেৰ আদি ৰূপবোৰে অনিৰ্দিষ্টতাবাচক বহুবচনৰ বুজায়, যেনে মই কিছু কাম কৰিলোঁ, কিছুমান কথা বেয়া, মাছ ঢেৰ ওলাইছে ইত্যাদি। এনেদৰে অসমীয়া ভাষাত একবচন আৰু বহুবচনৰ উপৰি বচন নিৰপেক্ষ আৰু অনিৰ্দিষ্টতাবাচক বহুবচনৰ ৰূপ একোটাও পোৱা যায়। লিংগ। জেণ্ডাৰ। যিবোৰ ৰূপে পুৰুষ আৰু স্ত্ৰী অথবা প্ৰাণী বা অপ্ৰাণী ধাৰণা দিয়ে তাকে লিংগ বোলে। বেছিভাগ ভাষাতে লিংগ দুবিধ, পুংলিংগ আৰু স্ত্ৰীলিংগ। অৱশ্যে কিছুমান ভাষাত ক্লীবলিংগ আৰু উভয়লিংগ ৰূপো পোৱা যায়। পুংলিংগই পুৰুষক, স্ত্ৰীলিংগই স্ত্ৰী জাতিক, ক্লীবলিংগই অপ্ৰাণী বা বস্তুক আৰু উভয়লিংগই পুৰুষ স্ত্ৰী দুয়োবিধকে বুজায়। কিছুমান ভাষাত লিংগ ব্যাকৰণগত বিষয়, অৰ্থাৎ ভাষাত ব্যৱহৃত বিশেষ্য শব্দবোৰ কোনটো কি লিংগ হ'ব সেই কথা ব্যাকৰণৰ বিচাৰ্য বিষয়। সংস্কৃত ভাষাত লিংগ ব্যাকৰণগত বিষয়। নদী পুংলিংগ, লতা স্ত্ৰীলিংগ, দ্ৰাৰ ক্লীবলিংগ। অসমীয়া ভাষাত লিংগ ব্যাকৰণগত বিষয় নহয়। পুৰুষ বুজোৱা শব্দৰ লগত স্ত্ৰী প্ৰত্যয় সংযোগ কৰি স্ত্ৰীলিংগ কৰা হয়, যেনে বৰুৱা বৰুৱানী, ফুকন ফুকননী ইত্যাদি। সেইদৰে আকৌ বেলেগ বেলেগ শব্দ প্ৰয়োগ কৰিও অসমীয়া ভাষাত লিংগভেদ কৰা হয়, যেনে ল'ৰা ছোৱালী, স্বামী স্ত্ৰী ইত্যাদি। কাৰক। প্ৰায়বোৰ ভাষাতে বাক্যত ব্যৱহৃত বিশেষ্য আৰু সৰ্বনাম পদে ক্ৰিয়াৰ লগত সম্বন্ধ স্থাপন কৰে, ইয়াকে কাৰক বোলে। বাক্যত ব্যৱহৃত পদবোৰৰ মাজত পৰস্পৰৰ একোটাহঁত সম্পৰ্ক স্থাপন কৰিবলৈ কাৰকৰ প্ৰয়োজন।
এই সম্পৰ্ক প্ৰকাশ অনুসৰি কাৰক ছবিত কৰ্তা, কৰ্ম, কৰণ, সম্প্ৰদান বা নিমিত্ত কাৰক, অপাদান, অধিকৰণ কাৰক। যেনে ৰামে কৰে, ৰামক দিছোঁ, ৰামৰ হতুৱাই কৰিছোঁ, ৰামলৈ আনিছোঁ, ৰামৰ পৰা আনিছোঁ ইত্যাদি। এনেদৰে বাক্যত ব্যৱহৃত পদবোৰে পৰস্পৰৰ সম্পৰ্ক স্থাপন কৰিছে। কাল। ক্ৰিয়াই কাৰ্য সম্পাদনা কৰা সময়ক কাল বোলে। সাধাৰণতে কাল তিনিবিধ: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। ক্ৰিয়াৰ কাৰ্য অতীতত সম্পাদিত হৈছিল নে, বৰ্তমান সম্পাদিত হৈছে বা ভৱিষ্যতে সম্পাদিত হ'ব, এনে সময়ক বুজাবলৈ বা নিৰ্দেশ কৰিবলৈ মুক্ত ৰূপ বা ধাতু ৰূপৰ লগত বদ্ধ ৰূপ সংযোগ কৰা হয়। ধাতুৰ লগত সংযোগ হোৱা বদ্ধ ৰূপবোৰক কালসূচক প্ৰত্যয় বুলি কোৱা হয়। কালসূচক প্ৰত্যয় আৰু পুৰুষসূচক বিভক্তি সংযোগ কৰি একোটাহঁত ক্ৰিয়াপদ গঠন কৰা হয়। যেনে খাওঁ, খাইছোঁ, খালোঁ ইত্যাদি। এনেদৰে অসমীয়াত বৰ্তমান, অতীত আৰু ভৱিষ্যৎ কাল বুজোৱা ক্ৰিয়াপদ গঠন কৰা হয়। ইয়াত খাওঁ নিত্য বৰ্তমান কালৰ ৰূপত কোনো কালসূচক প্ৰাকৃতি যোগ হোৱা নাই, কিন্তু স্বৰূপ বৰ্তমান কালত খাইছোত ইছ, অতীত কালৰ খালোত ল বা ইল আৰু ভৱিষ্যৎ কালত ম বা ইব বা ইম কালবাচক প্ৰাকৃতি যোগ কৰা হৈছে। ইয়াৰ পিছত আহিলে ভাৱ। কৰ্তাই কোনো কাৰ্য সম্পাদন কৰোঁতে প্ৰকাশ পোৱা কৰ্তাৰ মনোভাৱক ভাৱ বোলা হয়। অসমীয়া ভাষাত দুটা প্ৰধান ভাৱ পোৱা যায়: নিৰ্দেশক ইণ্ডিকেটিভ মুড, অনুজ্ঞা ভাৱ ইম্পেৰেটিভ মুড। নিৰ্দেশকভাৱে কোনো এটা ঘটনাৰ কোনো এক সময়ৰ সাধাৰণ বৰ্ণনাক বুজায়। অনুজ্ঞা ভাৱৰ অন্তৰালত আদেশ, অনুমতি, অনুৰোধ, আশীৰ্বাদ, ইচ্ছা ইত্যাদি ভাৱ প্ৰকাশ পায়। বৈদিক, সংস্কৃত, জাৰ্মান, ফৰাচী আদি ভাষাতো ক্ৰিয়াৰ ভাৱ নিৰ্দেশক ৰূপ পোৱা যায়। পুৰুষ। প্ৰায়বোৰ ভাষাতে পুৰুষ তিনিটাকৈ পোৱা যায়: প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। বক্তা প্ৰথম পুৰুষ, শ্ৰোতা দ্বিতীয় পুৰুষ, যাৰ বিষয়ে কোৱা হয় তেওঁ তৃতীয় পুৰুষ। কৰ্তাই পুৰুষৰ লগত সমন্বয় ৰক্ষা কৰে। সেয়ে তিনিওটা পুৰুষত ক্ৰিয়াৰূপবোৰ বেলেগ বেলেগ হয়। যেনে মই খাওঁ বৰ্তমান কালত, তুমি খোৱা, সি বা তাই খায়। পুৰুষ অনুযায়ী ক্ৰিয়াৰূপবোৰ পৰিৱৰ্তন হৈছে। এতিয়া আমি ৰূপতত্ত্ব সম্পৰ্কীয় আলোচনাৰ পৰা দেখা পালোঁ যে ভাষাৰ অধ্যয়নৰ এটা বিশেষ স্তৰ হৈছে ৰূপতত্ত্ব। ইয়াৰ পৰিসৰ অতি বহল। ভাষাসমূহত ব্যৱহৃত শব্দ গঠন, পদ সাধন প্ৰভৃতি ভিন্ন প্ৰক্ৰিয়া দাঙি ধৰাই ৰূপতত্ত্ব আলোচনাৰ প্ৰধান কাম। প্ৰস্তুত আলোচনাটি যুগুত কৰোঁতে যিসমূহ গ্ৰন্থৰ সহায় লোৱা হৈছে সেইসমূহৰ নাম উল্লেখ কৰি দিয়া হৈছে: ভাষা বিজ্ঞানৰ উপক্ৰমণিকা ডক্টৰ অৰ্পণা কোঁৱৰ, ভাষা আৰু সাহিত্যৰ দুটিমান আলোচনা ডক্টৰ কৰবী গগৈ আৰু দীপালী গগৈ সম্পাদিত গ্ৰন্থ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী, এইকেইখন গ্ৰন্থৰ সহায়ত আলোচনাটি যুগুত কৰা হ'ল। আৰু এই আলোচনাটি শেষ হোৱাৰ লগে লগে ৰূপতত্ত্ব সম্পৰ্কীয় আলোচনাটিও সামৰণি পৰিল। ধন্যবাদ।